নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। এতিয়া বাজিছে 4টা আৰু আমি অলপ ৰাতিপুৱা দৌৰোঁ বুলি আহিলোঁ। তাকে আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। গতিকে চাই থাককচোন ভিডিঅ'টো শেষলৈ। এইটো পৰিৱেশ হ'ল সোৱণশিৰি নদী আৰু এয়া সোৱণশিৰি নদীৰ দৃশ্য। এয়া এখন সোৱণশিৰি নদীৰ মটৰ দলং। বহুত ভাল লাগিছে আহি ৰাতিপুৱাই। বহুত লগৰ এজন থাকি আহিলে মানে সেইকাৰণে ৰখি আছোঁ, নহ'লে আমি দলংখনো এতিয়া পাৰ হ'লোহেঁতেন। এইফালৰ পৰা আহিব লগৰটো। সি আচলতে কি হ'ল জানো, আজি সিও দৌৰে আমাৰ নিচিনাকৈ, কিন্তু আজি পৰা নাই দৌৰিব। বাকী চাওক না, পৰিৱেশটো চাওক কি সুন্দৰ। সূৰ্য উদয় হ'ব আৰু এতিয়া উদয় হ'বলৈ টাইম আছে বাৰু। আৰু এইখন হ'ল ট্ৰেইন দলং সোৱণশিৰি নদীৰ ওপৰত। আৰু আমাৰ লগৰজন থাকি আহিছিলে, বৰ্তমান আহি পালেহি বাৰু। আহক এতিয়া আমি অলপ দৌৰোঁ। দলংখনলৈকেতো দৌৰিলোৱেই, এতিয়া দলংখনৰ এইটো মূৰৰ পৰা ইটো মূৰলৈ দৌৰিম বুলি ভাবিছোঁ। গতিকে আহক আৰম্ভ কৰোঁ। ট্ৰেইন আহি গ'ল। ট্ৰেইনত মাল দবা। ট্ৰেইনটো এতিয়া নচলেই। কি সুন্দৰ পৰিৱেশ। আৰু আমি গোটেই দলংখন দৌৰিব নোৱাৰিলোঁ, কাৰণ আমাৰ লগৰ এটাই ভৰি কাটিলে, জোতাই ভৰি কাটি দিলে। সেইবাবে আমি ৰাতি দৌৰিব নোৱাৰিলোঁ লগৰটোৰ কাৰণে। গোটেই দলংখন দেখাব নোৱাৰিলে, তথাপিতো অলপ চলপ দেখালোঁ আৰু। এয়াই কি সুন্দৰ চাওকচোন। বা ডাঙৰ দীঘল সেই মাল গাড়ী হয়, ট্ৰেইন নহয় বাৰু এখন। টাবাম চাউণ্ডো দিছে। বা গোটেই দলংখনৰ ইটো মূৰৰ পৰা সিটো মূৰলৈকে ট্ৰেইনখনেই। বা বঢ়িয়া লাগিছে একদম। আৰু এইকেইটা লগৰকেইটা সেই মাজৰ সেইজনৰ জোতাই ভৰি কাটি দিলে, সেইবাবে দৌৰিব পৰা নাই, নোৱাৰিলোঁ আৰু। দলংখনৰ মাজতে থাকিলেও অলপ উভতি গুচি আহিলোঁ। লাইন হোটেল বন্ধ আছে এতিয়া, ৰাতিপুৱা ক'ত নুখুলিব। আহি আমি পালোহি চাউল ধোৱা আৰক্ষী থানা। চাউল ধোৱা আৰক্ষী থানা আহি পাই গ'লোহি। চাউল ধোৱা আৰক্ষী থানা এনেকৈ দেখালোঁ আৰু ভিডিঅ'টো চাই থাককচোন। এইখনেই হ'ল আমাৰ মৰমৰ চেনেহৰ এই চাউল ধোৱা। ৰাতিপুৱা দোকান
ৰাস্তাটো নহ'লে খোজকাঢ়ি আহি আছোঁ পুৰা সি চাউল ধোৱা তিনিআলি নহয় চাৰিআলি মানে এইটো ৰাস্তা যায় ষ্টেচনলৈ আৰু এইটো চিধি লখিমপুৰ টাউনলৈ আৰু আমি এতিয়া সোমাম এইফালে কাৰণ আমাৰ ঘৰটো এইখনতে আমি এইখনৰ পৰাই দৌৰিছিলোঁ এইখন জেগাৰ পৰাই আমি দৌৰোঁ এইফালে তাৰপিছত আহি পেলাই ইয়াতে এক্সাৰচাইজ কৰি লওঁ এক্সাৰচাইজটো কৰিয়ে আছোঁ ইয়াতে এক্সাৰচাইজ কৰোঁ আহি পেলাই পুলটো গুৰিতে ভালকৈ একো দেখাব নোৱাৰিলোঁ এক্সাৰচাইজ কৰি আছে ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু তেতিয়া আজিলৈ বাই যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব বাই